মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। যদি কোনোবাই প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছা তেনেহ'লে পৰৱৰ্তী ভিডিঅ'বিলাকৰ কথা গম পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এই ভিডিঅ'টোত আজি তোমালোকৰ লগত আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ প্ৰথম পাঠ সৌৰজগতত আমাৰ পৃথিৱীৰ কিছু প্ৰশ্ন উত্তৰ। অনুশীলনীত থকা প্ৰথম প্ৰশ্নটো হৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। কত আছে সৌৰজগত বুলিলে কি বুজা? উত্তৰটো হ'ব সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্যান্য গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালকে সৌৰজগত বোলে। খ প্ৰশ্ন সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা। উত্তৰ সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। গ প্ৰশ্নটো হৈছে সূৰ্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা। উত্তৰ সূৰ্য আমাৰ পৃথিৱীৰ ওচৰত থকা উজ্জ্বল উত্তপ্ত নক্ষত্ৰ। সূৰ্যই হ'ল সকলো শক্তিৰ উৎস। পৃথিৱীত হোৱা দিন ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সাল সলনি এই সকলোৰে প্ৰধান কাৰণ হৈছে সূৰ্য। তাৰ পিছৰ প্ৰশ্নটো হৈছে 2 নম্বৰ উত্তৰ দিয়া। ক নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয়? উত্তৰ নিজৰ পোহৰ থকা তৰাবোৰক নক্ষত্ৰ বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে খ পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? উত্তৰ পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম শুক্ৰ গ্ৰহ। গ প্ৰশ্নটো হৈছে আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি? উত্তৰ আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম সূৰ্য। তাৰ পিছৰ প্ৰশ্নটো হৈছে ঘ ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায়? উত্তৰ ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক উল্কাপিণ্ড বুলি জনা যায়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই প্ৰশ্নসমূহৰ উত্তৰ লিখি ৰাখিবা। সকলোলৈকে আন্তৰিক ধন্যবাদ।